নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ ৩-৪ মাহ হৈ গ'ল মই ইউটিউবত একো ভিডিঅ' দিয়া নাছিলোঁ কাৰণ বহুত কিবাকিবি বিজিও হৈ আছিলোঁ চ' ভাবিলোঁ আকৌ ইউটিউবত এক্টিভ হওঁ কাৰণ এনেকৈ হ'লেতো নহ'ব যিহেতু চেনেল এটা আছে ৫০০ৰো অধিক মানুহ যিহেতু মোৰ লগত জড়িত হৈ আছে যদিও বা বহুত নাই তথাপিতো সেইখিনিয়ে মোৰ কাৰণে বহুত আৰু সেয়েহে ভাবিলোঁ কি ভ্লগ ষ্টাৰ্ট কৰিম আকৌ ভাবিছোঁ সেয়েহে আপোনালোকৰ মৰমৰ খুব প্ৰয়োজন আৰু এতিয়া বৰ্তমান এই ৰাতি আমি যাবলৈ ওলাইছোঁ ৰাতি মানে কি বহুত ৰাতি হোৱা নহ'লে আন্ধাৰ হৈছে আৰু আমি যাবলৈ ওলাইছোঁ ৰিহাৰ্চেলত কাৰণ যোৱাবাৰ বহাগত আৰু তাৰে আগৰ বছৰ বহাগত মই বহুকেইটা ভ্লগ দিছিলোঁ মানে এয়া প্ৰগ্ৰেমৰ চ' এইবাৰতো একো দিয়া নাই চ' আমিতো মই এইবাৰো সাজু হৈছোঁ আপোনালোকৰ মাজলৈ যাবলৈ দৰ্শকসকলক কিবা এটা দিবলৈ এইবাৰো আমি সাজু আৰু দেৰি হ'ল অৱশ্যে এইজনীৰ কাৰণে তাইৰ মানে কি এক্সাম আছিলে এক্সামৰ কাৰণে দেৰি হৈ গ'ল আৰু এতিয়া আমি যাওঁ কাৰণ আমাক ৫টাতে মাতিছিলে কিন্তু মানে কি তাইৰ কাৰণে লেট হ'লোঁ যিহেতু মানে চব ল'ৰা ছোৱালীখিনি তাত ৰখি আছে সেয়েহে আপোনালোকক যাই পাই লগ পাই আছোঁ দেখাম ক'ত কি কৰোঁ চ' চাই থাকিব শেষলৈকে এই ভিডিঅ'টো আৰু মই আহি পাই গ'লোঁ জাষ্ট আৰু এইফালে ৰিহাৰ্চেল পুৰা ষ্টাৰ্ট দি দিছে সকলোৱে দেখিব পাৰে লগা আছে সকলক চাব পাৰে কাৰণ মই নকৰাকৈ থাকিলে বেয়া কথা সেইটো অকলে চ' মই ড্ৰেছটো কৰি ল'লোঁ আৰু আপোনালোকক দেখুৱাম কি কি হৈ আছে আৰু আপোনালোকৰ লগত বাৰু কথা পাতিম তাৰ আগতে আপোনালোকে দেখাওক এবাৰ ৰিহাৰ্চেল কৰিলোঁ আৰু কৰি উঠি সিহঁতে অলপ ৰেষ্ট কৰিছে মানে 1, 2, 3, go!
আমি ভাই প্ৰফেচনেল নাচনি হয় ডান্সৰ মাজতে চাব মিলাব লাগে সেইটো নহয় না সেইটো কথা নহয় ফাইনেল দিয়ে এটা কুবেই ধৰি কথা পাতে তাই কুবেই ধৰি শিকাব দৰকাৰ নাই নহয় ক'ত গ'লে তাই কিয় ক'লো আজিহে ইমানখিনি নাচিছে কালি লাগি ক্লিয়াৰ হ'ব কালি লাগি ক্লিয়াৰ হ'ব কথা কোৱা নাই বাকী সময় নাচি থাক Guys, this is selfie post. কেনেকুৱা লাগিছে আজি ৰিহাৰ্চেল কৰি কৈ দিয়া ধুনীয়া লাগিছে ফিলিংছ হেভি হেল্ল' গাইজ আৰু আমাৰ এয়া কি বুলি ক'ম কোৱা আৰু গাইজ কালি ভিডিঅ' বনোৱা নহ'ল কাৰণ বহু ৰাতি হৈ গ'ল সেইবাবে ভিডিঅ' নকৰিলোঁ একচুৱেলি মই পাহৰিও গ'লোঁ যে মই ভিডিঅ' বনাই আছিলোঁ কাৰণ বহুত দিন যিহেতু ভিডিঅ' বনোৱা নাই সেইটো কাৰণে চ' আকৌ ৰাতিপুৱা ভাবিলোঁ নাই ভিডিঅ'টো শেষ কৰিব লাগিব যিহেতু আৰু কালি বৰ বিশেষ একো নাই আৰু তেনেকৈ আমি ৰিপিট কৰি ঘূৰি ৰিহাৰ্চেল কৰিলোঁ এনেকৈয়ে চলি আছে আমাৰ প্ৰস্তুতি আৰু আপোনালোকৰ বিহু মঞ্চখনত যদি আপোনালোকে বিচাৰে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিবৰ বাবে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিব আমি আপোনালোকক ভাল এটা অনুষ্ঠান উপভোগ কৰোৱাবৰ বাবে চেষ্টা কৰিম আৰু এতিয়া আমাৰ যিটো প্ৰচাৰৰ বাবে ভিডিঅ' প্ৰস্তুত কৰা হৈছিল সেইটো ভিডিঅ' মই ইয়াত তলত দি দিছোঁ নমস্কাৰ আমি পঞ্চজন্য বিগত 5টা বসন্তৰ সফলতাৰ পিছত আমি পুনৰবাৰ সাজি হৈছোঁ আপোনালোকৰ আপোন বিহুতলীখনলৈ আমাক আমন্ত্ৰণ জনাব পাৰে আমাৰ বিশ্বাস আপোনালোকে আমাক আদৰি ল'ব মই থাকিম মাতিব দেই যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া হ'ব বাৰু যিহেতু মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ সেইবাবে আপোনালোকৰ মৰমৰ খুব প্ৰয়োজন আপোনালোকে আশা কৰোঁ মৰম দিব আৰু তাই যে ভিডিঅ'টো কাটোকৈ কৰি আছে হ'ব দিয়ক পিছত লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই